এবাৰ য'তে পানী খাইছে ততে থৈ যাব। আচ্ছা, মোৰ এটা ক'বলগীয়া আছে। এক মিনিট, আপোনালোকৰ যি পজিশ্যন আছে মই ভাবোঁ আপোনালোকে জেগাতে বহি থাকিব, নহ'লে আপোনালোকে আকৌ পজিশ্যন গণ্ডগোল লগাব। আপোনালোক পজিশ্যনত বহি থাকক, আকৌ নেক্সট যদি আমি আপোনালোকক এছেম্বল কৰাওঁ আপোনালোকে বেলেগ বেলেগ পজিশ্যনত সোমাই যায়। নিজৰ জেগাত বহি থাকক, পানী দিব। সন্মুখৰ এখন ষ্টেজত আমি এতিয়া ফাইনেল ৰাউণ্ডলৈকে গৈ আছোঁ, গতিকে এই ফিল্ডখনো এই ষ্টেজটো অলপ যদি ঠিক ঠাক হৈ যায় সকলোৰে সুবিধা হ'ব। গতিকে যিসকলে চকী পোৱা নাই তেওঁলোকক অনুগ্ৰহ কৰি গেলেৰী চকীত বহিব অনুৰোধ জনাইছোঁ। মই পজিশ্যন পৰা নাযাবলৈ অনুৰোধ কৰিছোঁ, পজিশ্যনৰ পৰা নাযাবলৈ অনুৰোধ কৰিছোঁ। প্লিজ বহি থাকিব দে। মাষ্টাৰ ট্ৰেইনাৰ্ছ আপোনালোক তেখেতসকলক বুজাওক নিজৰ নিজৰ পজিশ্যনৰ পৰা, বিশেষকৈ যাতে তেওঁলোক লৰচৰ নহয়। হেল্ল' চেক, হেল্ল' চেক। আমাৰ এনাউন্সমেণ্ট হোৱাৰ লগে লগে এটা আপোনালোকক কিউ দিব, আইডাৰ হুইচেল বা কিবা দিব, তাৰ পৰা আমাৰ টাইম ষ্টাৰ্ট হ'ব আৰু মিউজিক বাজিব। মনালিছা পটানী এহঁতক নিজৰ নিজৰ পজিশ্যনত চবত বহাই দে। পানী লাগিলে মাষ্টাৰ ট্ৰেইনাৰসকলে দি থাকক, নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ শিল্পীসকলক মাষ্টাৰ ট্ৰেইনাৰে পানী যোগান ধৰক। আমি 11 নম্বৰ গেলাৰী ঢুলীয়াসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে ঢোলৰ পাঞ্চটো যিটো টেম্পোটো অলপ কমকৈ বজাব। আমাৰ চাউণ্ডটোৰ লগত নিমিলা হৈ গ'লে অকণমান খেলি মেলি হৈছে এইফালে পিছফালে। অনুৰোধ জনাইছোঁ আপোনালোকে টেম্পোটো কমাই দিব। অলপ আপোনালোকে জিৰাই লওক, কিন্তু নিজৰ নিজৰ ঠাইতে থাকিব। আপোনালোক নিজৰ নিজৰ ঠাইতে থাকিব, নিজৰ নিজৰ পজিশ্যন লৈ লওক। আৰু মাত্ৰ কিছু সময় সেই ঐতিহাসিক ক্ষণ সমাগত। ৰঙালী বিহু বুলি ক'লেই, বিহুতি বুলি ক'লেই ই আমাৰ আৱেগ, আমাৰ স্বাভিমান। আপোনালোক সকলোৱে ইমান দিন কষ্ট কৰিছে, এই কষ্ট আমাৰ ৰাজ্যখনৰ বাবে, আমাৰ ৰাজ্যবাসীৰ বাবে। আপোনালোকে প্ৰত্যেকেই এই গৌৰৱৰ ক্ষণত আপোনালোক প্ৰত্যেকেই অংশীদাৰ। আচ্ছা, দেখা গৈছে কিছু কিছু শিল্পীয়ে ছানগ্লাছ পিন্ধি আছে, কিছু কিছু শিল্পীয়ে ছানগ্লাছ পিন্ধি আছে। প্লিজ, আমাৰ ছানগ্লাছ অঁতৰাই অনা মানুহ আছে। এবাৰ ফাইনেল মাষ্টাৰ ট্ৰেইনাৰসকলে চেক কৰক যে যিসকলে চশমা ছানগ্লাছ পিন্ধি আছে আপোনাৰ, আৰু স্লান্টিং লাইনবোৰ ৰেডি কৰক। স্লান্টিং জোনত থকা মাষ্টাৰ, পাহাৰী, গায়ত্ৰী, পুৰবী, মমি, গীতিমণি নিজৰ নিজৰ পজিশ্যনত এবাৰ চেক কৰি আহা। কি দত্ত, নিৰ্জুমা এবাৰ গৈ, দেৱাংগনা, পূৰ্ণিমা যা অলপ চাই আগে। শুনা নাই। আকৌ আগৰ দৰে আমি জেগাটো ৰাখিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি ধৰণে যায়, যিটো কৰিডৰ আমি ৰাখিছিলোঁ সেইটো ৰাখি পেলাই আপোনালোকে স্লান্টিং লাইনত থিয় হওক।
হেল্ল' হেল্ল'